ছাত্ৰ ছাত্ৰীসকল 10ম মান শ্ৰেণীৰ বিষয় ভূগোল পাঠৰ সমূহ প্ৰশ্ন আৰু উত্তৰ। প্ৰথম প্ৰশ্নটো আহিছো বতাহৰ তিনিটা কাৰ্য কি কি? তাৰ উত্তৰটো হ'ব খনন, পৰিবহন আৰু অৱক্ষেপন। 2 নম্বৰ প্ৰশ্নটো আহিলে ইনচেলবাৰ্গ কি? উত্তৰ হ'ব ইনচেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। 3 নম্বৰ প্ৰশ্নটো হ'ল হিমবাহৰ প্ৰকাৰবোৰ কি কি? ইয়াৰ উত্তৰটো হ'ব মহাদেশীয় হিমবাহ, 2 নম্বৰটো হ'ব পাৰ্বত্য হিমবাহ বা আলপীয় হিমবাহ বা উপত্যকা হিমবাহ, আৰু 3 নম্বৰটো হ'ব গিৰিপথ বা শৈলপদী হিমবাহ। 4 নম্বৰ প্ৰশ্নটো হৈছে মহাদেশীয় হিমবাহ কোন কোন ঠাইত বিয়পি আছে? ইয়াৰ উত্তৰটো হ'ব উত্তৰ কানাডা আৰু গ্ৰীণলেণ্ড, স্কান্ডিনেভিয়া আৰু এণ্টাৰ্কটিকা। তাৰ পিছৰ প্ৰশ্নটো আছে 5 নম্বৰ প্ৰশ্নটো পাৰ্বত্য হিমবাহ কোনবোৰ ঠাইত দেখা যায়? এই উত্তৰটো হৈছে ইউৰোপৰ আলপছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পাৰ্বত্য আদিত বিদ্যমান হৈ আছে। 6 নম্বৰ প্ৰশ্নটো হৈছে গিৰিপথ হিমবাহ কোন ঠাইত দেখা যায়? ইয়াৰ উত্তৰটো হৈছে উত্তৰ আমেৰিকাৰ আলাস্কাত দেখা যায়। আৰু 7 নম্বৰ প্ৰশ্নটো হৈছে উলুমা উপত্যকা হেংগিং ভেলী কি? উত্তৰটো হ'ব হিমবাহে সৃষ্টি কৰা এক ক্ষয়জনিত অৱয়ৱে হৈছে উলুমা উপত্যকা। উপহিমবাহ মূল হিমবাহৰ লগত লগ লগা সময়ত স্বাভাৱিক কাৰণতে উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লাগে আৰু ইয়াৰে উপহিমবাহৰ উপত্যকাটোকে উলমা উপত্যকা বুলি জনা যায়। এতিয়া 8 নম্বৰ প্ৰশ্নটো আহিছো জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? ইয়াৰ উত্তৰটো হ'ব 71% আগুৰি আছে। 9 নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশৰ উপাদানৰ 2টা ভাগত ভাগ কৰিছে, সেইকেইটা কি কি? ইয়াৰ উত্তৰটো হ'ব জীৱীয় উপাদান, বায়টিক এলিমেণ্ট আৰু অজীৱীয় উপাদান। ইয়াৰ হ'ল এবায়টিক এলিমেণ্ট। 10 নম্বৰ প্ৰশ্নটো হৈছে নিবৰ্ণীকৰণ কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে পৃথিৱীয়ে সন্মুখীন হোৱা পাৰিৱেশিক সমস্যাবোৰক অন্যতম প্ৰধান হৈছে বননি ধ্বংস কাৰ্যক নিবৰ্ণীকৰণ বুলি কোৱা হয়। আৰু 11 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ প্ৰধান প্ৰাকৃতিক অঞ্চল কেইটা? ইয়াৰ উত্তৰটো হৈছে 11টা। 12 নম্বৰ প্ৰশ্নটো আহিছে পৃথিৱীৰ প্ৰধান প্ৰাকৃতিক অঞ্চলসমূহ কি কি? ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ নিৰক্ষীয় অঞ্চল, 2 নম্বৰ মৌচুমী অঞ্চল, 3 নম্বৰ ক্ৰান্তীয় তৃণভূমি অঞ্চল, 4 নম্বৰ ক্ৰান্তীয় উচ্চ মৰুভূমি অঞ্চল, আৰু 5 নম্বৰ হৈছে ভূমধ্যসাগৰীয় অঞ্চল, 6 নম্বৰ হৈছে মধ্য অক্ষাংশীয় মৰু অঞ্চল, 7 নম্বৰটো হৈছে মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চল, আৰু 8 নম্বৰটো হৈছে মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল, 9 নম্বৰটো হৈছে শীতল সৰলীভোগীয় অৰণ্য অঞ্চল, আৰু 10 নম্বৰটো হৈছে শীতল মেৰু অঞ্চল, আৰু 11 নম্বৰটো হৈছে উচ্চ পাৰ্বত্য অঞ্চল। এতিয়া আমি 13 নম্বৰ প্ৰশ্নটোলৈ আহিছো চেলভা কাক বোলে? ইয়াৰ উত্তৰটো হ'ব আমাজন আৰু কংগো অৱবাহিকাৰ বিস্তীৰ্ণ অঞ্চল ডাঠ অৰণ্যৰে ভৰা। এই অৰণ্যক আমাজন নদীৰ অৱবাহিকাত চেলভা বুলি কোৱা হয়। এতিয়া আমি আহিলো 14 নম্বৰ প্ৰশ্নটোলৈ পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মাউণ্ট এভাৰেষ্ট। ইয়াৰ উচ্চতা কিমান হ'ব? 8,848 মিটাৰ। ইয়াৰ 15 নম্বৰ প্ৰশ্নটো হৈছে মাউণ্ট এভাৰেষ্ট কোন পৰ্বত শ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ উত্তৰটো হৈছে হিমালয় পৰ্বত শ্ৰেণীৰ অন্তৰ্গত। 16 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে গডউইন অষ্টিন বা মাউণ্ট কেটু। ইয়াৰ উচ্চতা হৈছে 8,611 মিটাৰ। 17 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটোৰ কোন পৰ্বতমালাৰ অন্তৰ্গত? ইয়াৰ উত্তৰটো হৈছে কাৰাকোৰাম পৰ্বতৰ অন্তৰ্গত। এতিয়া আহিলে 18 নম্বৰ প্ৰশ্নটো পৃথিৱীৰ উচ্চতম মালভূমিটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পামিৰ মালভূমি। 19 নম্বৰ প্ৰশ্নটো হৈছে এছিয়া মহাদেশৰ প্ৰধান শস্যসমূহ কি কি? ইয়াৰ উত্তৰটো হৈছে ধান, কুঁহিয়া, ধপাত, কপাহ, চাহ, ৰবৰ আৰু কফি ইত্যাদি। 20 নম্বৰ প্ৰশ্ন হৈছে জাপানৰ ৰাজধানীৰ নাম কি? ইয়াৰ জাপানৰ ৰাজধানীৰ নাম হৈছে টকিঅ'।
21 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ দ্বিতীয় মহাদেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব আফ্ৰিকা মহাদেশ। আহিলে 22 নম্বৰ প্ৰশ্নটো পৃথিৱীৰ দীৰ্ঘতম নদীখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব নীল নদী। 23 নম্বৰ প্ৰশ্নটো হৈছে নীল নদী কোন মহাদেশত আছে? উত্তৰটো হ'ব আফ্ৰিকা মহাদেশত আছে। 24 নম্বৰ প্ৰশ্নটো আফ্ৰিকা মহাদেশৰ প্ৰধান শস্যসমূহ কি কি? ইয়াৰ উত্তৰটো হ'ব মাকৈ, জোৱাৰ, বাজৰা, ধান, মিঠা আলু, বাদাম, কপাহ, কফি, চাহ, কুঁহিয়াৰ, ধপাত, কল আদি। 25 নম্বৰ প্ৰশ্নটো আহিছে ইউৰোপ মহাদেশখন এছিয়াৰ কোন সীমাত আছে? ইয়াৰ উত্তৰটো হ'ব উত্তৰ পশ্চিম সীমাত আছে। 26 নম্বৰ প্ৰশ্নটো হৈছে ইউৰোপ মহাদেশৰ উচ্চতম শৃংগটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মাউণ্ট এলবাষ্ট শৃংগ। ইয়াৰ উচ্চতা হৈছে 5633 মিটাৰ। 27 নম্বৰ প্ৰশ্ন হৈছে আলপছ পৰ্বতৰ উচ্চতম শৃংগটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে মাউণ্ট ব্লেংক। ইয়াৰ উচ্চতা হৈছে 4807 মিটাৰ। 28 নম্বৰ প্ৰশ্নটো হৈছে ইউৰোপ মহাদেশৰ হ্ৰদবোৰৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে উনেগা, লেডগা, চুডস্কে, ভেনাৰ্ণ আদি। 29 নম্বৰটো হৈছে ইউৰোপ মহাদেশৰ লোকসকল মূলতঃ কি গোষ্ঠীৰ হয়? ইয়াৰ উত্তৰটো হৈছে ককেশীয় গোষ্ঠীৰ। 30 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে উত্তৰ আমেৰিকা মহাদেশ। 31 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ আমেৰিকা মহাদেশখনৰ উচ্চতম ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মেকিনলে শৃংগ। ইয়াৰ উচ্চতা হৈছে 6194 মিটাৰ। 32 নম্বৰটো হৈছে উত্তৰ আমেৰিকা মহাদেশখনৰ নিম্নতম ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ডেথ ভেলী। ই সাগৰ পৃষ্ঠৰ পৰা 84 মিটাৰ তলত হয়। 33 নম্বৰ মিছিছিপি নদীখন কোন মহাদেশৰ অন্তৰ্গত? ইয়াৰ উত্তৰটো হৈছে উত্তৰ আমেৰিকা মহাদেশৰ অন্তৰ্গত। তাৰপিছত আহিলে 34 নম্বৰ প্ৰশ্নটো উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান হ্ৰদসমূহৰ নাম কি কি? ইয়াৰ উত্তৰটো হৈছে হ্ৰদসমূহ হ'লগৈ ছুপেৰিয়ৰ, মেচিগান, এৰি, ওণ্টেৰিয়ৰ, গ্ৰেট বিয়াৰ, গ্ৰেট স্লেভ, উইনিপেগ আৰু গ্ৰেট চল্ট আদি। 35 নম্বৰ প্ৰশ্ন হৈছে টিটিকাকাও কোন মহাদেশত আছে? তাৰমানে এইটো এটা লেক হয়। এইটো আছে দক্ষিণ আমেৰিকা মহাদেশত আছে। 36 নম্বৰ প্ৰশ্নটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰধানকৈ তিনিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে। সেইকেইটা কি কি? ইয়াৰ উত্তৰটো হ'ব আপেলেচিয়ান উচ্চভূমি অঞ্চল, 2 নম্বৰ মধ্য সমভূমি অঞ্চল, ৰকি পাৰ্বত্য অঞ্চল বা কৰ্ডিলেৰা অঞ্চল। তাৰপিছত আহিলে 37 নম্বৰ প্ৰশ্নটো আপেলেচিয়ান উচ্চভূমি অঞ্চল কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলাণ্টিক উপকূলৰ প্ৰায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেচিয়ান উচ্চভূমি অঞ্চল বুলি কোৱা হয়। 38 নম্বৰ প্ৰশ্নটো হৈছে মধ্য সমভূমি অঞ্চল কাক বোলে? ইয়াৰ উত্তৰটো হৈছে আপেলেচিয়ান উচ্চভূমি আৰু ৰকি পৰ্বতশ্ৰেণীৰ মাজত উত্তৰা দক্ষিণা আৰু পূবা পশ্চিমাকৈ বিস্তৃত সমভূমি অঞ্চলটোক মধ্য সমভূমি অঞ্চলটোৰ মধ্য সমভূমি অঞ্চল বুলিও কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো আহিলে 39টো ৰকি পৰ্বত বা কৰ্ডিলেৰা অঞ্চল কাক বোলে? ইয়াৰ উত্তৰে হৈছে পূবে উচ্চভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূখণ্ডটোকে ৰকি পৰ্বত বুলিও কোৱা হয়। 40 নম্বৰ প্ৰশ্নটো 42 নম্বৰ প্ৰশ্ন জাপানৰ ৰাজধানীৰ নাম কি? উত্তৰ হ'ল টকিঅ'। 43 নম্বৰ হ'ল জাপানৰ ভূ-প্ৰাকৃতিক প্ৰধানকৈ 4টা ভাগত ভাগ কৰিছে। সেইকেইটা কি কি? ইয়াৰ উত্তৰটো হৈছে হকাইডো অঞ্চল, উত্তৰ পূব জাপান অঞ্চল, মধ্য জাপান অঞ্চল। 44 নম্বৰটো হ'লগৈ ভাৰতবৰ্ষৰ মুঠ মাটিৰ কালি কিমান? ইয়াৰ উত্তৰটো হৈছে 3,02,78,263 বৰ্গ কিলোমিটাৰ। 45 নম্বৰ ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? ইয়াৰ উত্তৰটো হৈছে 2.2%।
তাৰ পিছৰ প্ৰশ্নটো হৈছে 84 নম্বৰটো হৈছে ভাৰতবৰ্ষৰ কাশ্মীৰত থকা হ্ৰদৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে উলাৰ। 47 নম্বৰ প্ৰশ্নটো হৈছে তামিলনাডুৰ হ্ৰদৰ নাম লিখা। তামিলনাডুত হ্ৰদৰ আছে এইকেইটা আছে কোলা আৰু পলিকট আছে। তেতে মণিপুৰত এটা হ্ৰদ আছে তাৰ নামটো কি? ইয়াৰ উত্তৰটো হৈছে গৈ লকটক হ্ৰদ আছে। 49 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষক মুঠ 4টা ভূপ্ৰাকৃতিক ভাগত ভাগ কৰিছে, সেইকেইটা কি কি? উত্তৰটো হ'ল 1 নম্বৰটো হ'ল উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, 3 নম্বৰ দাক্ষিণাত্য মালভূমি অঞ্চল আৰু 4 নম্বৰটো হ'ল গৈ উপকূল অঞ্চল। 50 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল কাক বোলে? উত্তৰ হৈছে হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত হয়। এই পৰ্বতত বহুতো ঠাল ঠেঙুলি আছে। হিমালয় আৰু ইয়াৰ ঠাল ঠেঙুলিবোৰক সামৰি একেলগে হিমালয় পৰ্বতমালা বুলিও কোৱা হয়। 51 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল কাক বোলে? ইয়াৰ উত্তৰটো হৈছে উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। 52 নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহ কাক বোলে? ইয়াৰ উত্তৰটো হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হৈ ভাৰতত সোমায়। এই বতাহ দক্ষিণ পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ পশ্চিম মৌচুমী বতাহ বোলা হয়। 53 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত কেই প্ৰকাৰৰ মাটি পোৱা যায়? ইয়াৰ উত্তৰটো হ'ল গৈ 6 প্ৰকাৰৰ মাটি পোৱা যায়। 54 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ উদ্ভিদসমূহ কেই ভাগত ভাগ কৰা হৈছে আৰু কি কি? ইয়াৰ উত্তৰ হ'ল গৈ 6 প্ৰকাৰৰ উদ্ভিদ পোৱা যায়। চিৰসেউজীয়া উদ্ভিদ, মৌচুমীয় উদ্ভিদ, কাঁইটীয়া মৰু উদ্ভিদ, 4 নম্বৰ তৃণজাতীয় উদ্ভিদ, 5 নম্বৰ বদ্বীপীয় উদ্ভিদ আৰু 6 নম্বৰ পাৰ্বত্য উদ্ভিদ। 55 নম্বৰ প্ৰশ্নটো হৈছে মাপনি বা স্কেল কাক বোলে? উত্তৰ হ'ব যি অনুপাতত পৃথিৱীৰ উপৰিভাগৰ আচল দূৰত্ব মানচিত্ৰত কম বা ছুটি কৰি লোৱা হয় তাকেই মানচিত্ৰবিদ্যাত মাপনি বা স্কেল বোলা হয়।